हेलो गाइस मैं आज आपनालोকক विशेष অসমীয়া এটা খাদ্য সম্ভাৰ দেখাবৰ যত্ন কৰিছো আপোনালোকে শুনিছে নিশ্চয় খৰিচাৰ কথা খৰিচা কেনেকৈ বনায় মই হেতু আপোনালোকক দেখাবলৈছো এয়া আপোনালোকে বাহৰ গাছ সফা কৰি টুকুৰা টুকুৰকে কাটি লোৱা হয় এইবিলাক বাহৰ গাছ দেখা পাইছে এইখিনি বাহৰ গাছ এটা সুস্বাদু খাদ্য গৰম দিনৰ বাবে বাহৰ খৰিচা স্বাস্থ্যৰ বাবে বহুত উপকাৰী স্বাস্থ্যসন্মত বাহৰ গাছ এয়া বাহৰ গাছখিনি কাটি লোৱাৰ পিছত এইখিনি বাহৰ খৰিচা প্ৰস্তুত কৰি থকা হৈছে এয়া খৰিচা হৈ আছে খৰিচা সাধাৰণতে ঢেকিত খুন্দি পেলাই খৰিচা বিস্তৃত আকাৰে বনোৱা হয় যেটো এতিয়া আজিৰ যুগত সাধাৰণভাৱে পিহনাতে পিছি খৰিচা বনোৱা হৈছে এইখিনি আপোনালোকে দেখিবলৈ পাব এইখিনি খৰিচা এইখিনি এতিয়া যে পিছি যে লৈছে এই খৰিচাখিনি বাহৰ গাছখিনি পিছি লোৱা বাহৰ গাছখিনি এটা সময়ত এইখিনি আকৌ কি কৰা হ'ব ইয়া পিছত কৈ বাহৰ গাছখিনি বয়ামত কিমান দিন ধুব লাগিব 4 দিন মানৰ পাছত খাব পৰা ইয়াত কিবা দিব লাগিব নে কি হ'ব টেঙা কোন দিব লাগে থেকেৰা টেঙা 4 দিনৰ পিছত এটো 4 দিন মানৰ পাছত খাব পৰা হয় কি ধৰণে খোৱা হয় এটো আচাৰ কৰি খোৱা হয় ৰ'দত শুকুৱাই তাৰপিছত আৰু কিবা কি কেঁচাই খোৱা হয় এবাৰ ৰ'দত শুকুৱাই থৈ কিবা বছৰীয়া হ'লেও আকৌ হেৰিকো মাছৰ লগতো খায় সৰু মাছৰ লগত থ্যাংক ইউ আপোনালোকে এটা সুস্বাদু খাদ্য আজিকালি বজাৰতো ইয়াক পোৱা হয় কিন্তু আপোনালোকে গৰম দিনত নিজৰ ঘৰতো এখিনি প্ৰস্তুত কৰি ল'ব পাৰে গতিকে মই আপোনালোকক সাধাৰণতে বাৰীৰ পৰা আপোনালোকে ভলুকা বাহৰ গাছ কাটি অনাৰ পিছত গাছটো সাফা কৰি এনেকে টুকুৰা টুকুৰ কৰি কাটি ল'লে কুমলীয়া বাহৰ গাছ তাৰ পিছত এইদৰে আপোনালোকে পিহনাটো পিছি সূক্ষ্মভাৱে ঘৰতে যিকোনো মুহূৰ্ততে এইখিনি আপোনালোকে এটা সুস্বাদু খাদ্য আজিৰ বিভিন্ন ঔষধি গুণ আছে এই খৰিচাৰ মই সেইখিনি আপোনালোকক ব্যাখ্যা কৰিব নাযাওঁ কিন্তু মই আপোনালোকক মাত্ৰ খৰিচাৰ এটা আভাস দিছো আপোনালোকে ভাল পালে লাইক কৰিব কমেন্ট কৰিব আৰু এটো বলে প্ৰেছাৰৰ কাৰণে ভাল গতে এটো আপোনালোকে প্ৰেছাৰ থকা ৰোগীসকলে খৰিচা খাবলৈ অভ্যাস কৰিব আৰু এটো ভাল পালে লাইক কৰিব কমেন্ট কৰিব সাবস্ক্ৰাইব কৰিব আৰু পৰৱৰ্তী পৰ্যায়ত মই এই ধৰণৰ থলুৱা খাদ্য সম্ভাৰৰ ভিডিঅ'বিলাক আপোনালোকক দেখাই থাকিবলৈ যত্ন কৰিম থ্যাংক ইউ ধন্যবাদ আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো